বঙাইগাঁৱত কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা বঙাইগাঁৱত সাৰথী নামৰ স্বেচ্ছাসেৱী সংগঠন এটাই আজি সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে। বঙাইগাঁও হোটেল জাহ্নবী ৰিজেন্সিত আয়োজিত অনুষ্ঠানত সাৰথীৰ তৰফৰ পৰা 14গৰাকী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনায়। বঙাইগাঁও চহৰত থকা 12খনকৈ বিদ্যালয়ৰ সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক সংগঠনটোৱে গামোচা, এখন প্ৰশংসা পত্ৰ আৰু কলমেটিৰে সম্বৰ্ধনা জনায়। সম্বৰ্ধিত কৃতি শিক্ষাৰ্থীসকল ক্ৰমে জ্ঞানোদয় জাতীয় বিদ্যালয়ৰ অভিজিত ভট্টাচাৰ্য, বঙাইগাঁও ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বৈশালী ঘোষ, শংকৰদেৱ শিশু বিদ্যানিকেতনৰ ভাৰ্গৱ ৰায়, বঙাইগাঁও বিদ্যানিকেতনৰ বনি সাহা, বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কৃষা সুৰেকা, হলি চাইল্ড ইংলিছ হাইস্কুলৰ নিকিতা শৰ্মা, শান্তিধাম কালীবাৰী হাইস্কুলৰ ৰাজলক্ষ্মী ঘোষ, নৰ্থ বঙাইগাঁও হাইস্কুলৰ শ্বহিদা খাতুন, বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৰিয়া সিং, নৰ্থ বঙাইগাঁও হাইস্কুলৰ ৱাহিদা খাতুন, বীৰজৰা গাৰ্লছ হাইস্কুলৰ জিন্তিমণি ৰায়, বীৰজৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সঞ্জীৱ নাথ, ট্ৰিনিটি ইংলিছ স্কুলৰ প্ৰযুক্তা নাথ আৰু হিন্দী হাইস্কুলৰ আয়ুষ কুমাৰ ঠাকুৰ। অনুষ্ঠানত কৃতি শিক্ষাৰ্থীসকলে নিজ অভিজ্ঞতা ব্যক্ত কৰাৰ লগতে ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰে। অনুষ্ঠানটি সাৰথীৰ সদস্য প্ৰবীণ কুমাৰ বৈশ্যই আঁত ধৰাৰ লগতে সভাপতি প্ৰশান্ত দাসে আদৰণি ভাষণ দিয়াৰ লগতে উপদেষ্টা ডেনিয়েল দাসে শলাগৰ শৰাই আগবঢ়ায়। অনুষ্ঠানত কেইবাখনো শিক্ষানুষ্ঠানৰ শিক্ষাগুৰুৰ লগতে কৃতি ছাত্ৰ-ছাত্ৰীসকলৰ অভিভাৱকসকল উপস্থিত থাকে। With our hands to put your hands together. So, ladies and gentlemen, and we have may have got not inspired together for Riya Singh and from Saraswati Social Service Group, a token of honor, a certificate of appreciation. Please put your big hand together for her, and really happy to call upon her on the stage to accept the certificate of school who has secured 79% of mark. Please put your big hand together for a token of certificate of appreciation and ma'am to give this. तालियों में कोई कमी नहीं होना चाहिए. So this is a wonderful moment that সকলোকে ধন্যবাদ। আজি সাৰথী সোশ্যাল সাৰ্ভিস গ্ৰুপৰ উদ্যোগত আৰু হোটেল জাহ্নবী ৰিজেন্সিৰ সহযোগত আমি যোৱা HSLC এক্সাম হৈ যোৱা ফলাফলৰ ভিত্তিত আমি এখন ফেলিচিটেশ্যন প্ৰগ্ৰাম তথা সম্বৰ্ধনা প্ৰগ্ৰাম আজি অনুষ্ঠিত কৰিলোঁ। ইয়াতে আমাৰ 14খন ষ্টুডেণ্ট আমাৰ ইয়াতে উপস্থিত আছে। সিহঁতক আমি চাৰ্টিফিকেট তথা আমি মোমেণ্টো আৰু এখন ফুলান গামোচাৰে তেখেতসকলক সম্বৰ্ধনা জনালোঁ আৰু তেখেতৰ ভৱিষ্যত আগন্তুক দিনত আৰু উজ্জ্বল হওক সেই কামনাৰে আজি আমাৰ অনুষ্ঠান ইয়াতে সামৰণি কৰিলোঁ। 14জন। ধন্যবাদ। 2023 the matriculation result has declared, and today in the Bongaigaon district, comparatively last couple of years the pass percentage has increased, and today we are really happy to felicitate all the students of each and every school topper by Saraswati Social Group at Hotel Jahnvi Regency. And definitely the students has done hard work, that's why they come across with the flying colors, and we wish them all the luck for their future handover, and they are asset to the country, and we have confidence that they will inspire other upcoming students also to better result in, especially in Bongaigaon district. Social Service Groupৰ পৰা আয়োজিত এই সম্বৰ্ধনা অনুষ্ঠানত সৰ্বমুঠ 14গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা তেওঁলোকৰ ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰিলোঁ। তেওঁলোকৰ আগন্তুক শৈক্ষিক জীৱন যাতে আৰু ইয়াতকৈও উজ্জ্বলতৰ হয় তাৰ বাবে এই অনুষ্ঠানত তেওঁলোকক উৎসাহ উদ্দীপনা জনোৱাৰ বাবে আয়োজিত কৰা হৈছিল আৰু আজি সুকলমে এই সমাপ্ত হ'ল। ধন্যবাদ সকলোকে আপোনালোকৰ সহায় সহযোগিতাৰ বাবে। ধন্যবাদ।